অ' বুবুল বজাৰলৈ গৈছিলি যে কি আনিলি আৰু কিনো ৰান্ধিবি আজি? অঁ দেতা, এই ব্ৰইলাৰকে লৈ আনিলোঁ। এই আমাৰ টিকলিজনীও আকৌ ব্ৰইলাৰহে খাই ভাল পায়। এইবোৰ লোকেল চোকেল খাই ভাল নাপায় নহয়, হাৰ্ডি থাকে যে এইবোৰত। আকৌ বোলে মাছো বেয়া পায় হেনো, সেইকাৰণে মাছ চাছ নানিলোঁ আৰু নাপালেও পিছে ভাল বিশেষ তেনেকৈ মাছ দেখাও নাপালোঁ। হ'ব দে, যি আনিছ তাই যি খাই ভাল পায় তাকেই আন হেৰৌ। ইমান দিনৰ মূৰত মোৰ নাতিনীজনী ঘৰলৈ আহিব, একদম তাই মানে ভাল পোৱা বস্তু চব বনাবি দেই। দেউতা আৰু সেইবিলাক কথানো ক'ব লাগেনে আৰু? আপোনাৰ নাতিনী মানে মোৰোতো এজনী ছোৱালী হয়। আপুনি কিয় চিন্তা কৰিছে? মই চব বনাম তাই যি ভাল পায়। আজি চাগে আপোনাৰ খুব ভাল লাগি আছে ন? হয় দেই, আজি মনটো বৰ ভাল লাগি আছে। কিয়নো ভাল নালাগিব? নাতিনীজনী আহিছে, একমাত্ৰ এজনীয়ে নাতিনী। তাইৰ মুখখন চাবলৈ যে সদায় কিমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আজি অন্ততঃ সেই দিনটো আহি পালে। অঁ দেউতা, অতুলহঁত আহি পালেই চাগে। বলক বলক আগফালে যাওঁ বলক। নাই কন্দা অ' আইজনী, তই ভালে আছ? বোৱাৰী নাহিল নেকি? খনিকাই তাইৰ গাটো ইমান ভাল নহয়, সেইকাৰণে আহিব নোৱাৰিলে দিয়ক। হ'ব দে, তই ইমান আমাক মিছা কথা মাতিব নালাগে। বোৱাৰীৰ কথা আমি জানো, তাই যে গাঁৱলৈ আহিবলৈ খুব টান পায়। একো নহয় দে, মোৰ নাতিনীজনী যে আহিছে সেয়াই মোৰ কাৰণে বহুত।